নমস্কাৰ অসমৰ ইতিহাস পৰীক্ষাৰ ইম্পৰ্টেণ্ট প্ৰশ্নৰ পাৰ্টটো আজি আৰম্ভ কৰিব ধৰিছোঁ আপোনালোকৰ চেনেল পাতৰ ছাৰত আহক প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল চুতীওফা চুবিনফা চুখ্যাংফা চুকাফা উত্তৰটো হৈছে চুকাফা নম্বৰ 2 অসমত আহোম ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হয় 1215 খ্ৰীষ্টাব্দ 1228 1253 1254 উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত 3 নম্বৰ প্ৰশ্ন চুকাফাই চৰাইদেউত কিমান চনত ৰাজধানী পাতিছিল 1228 1238 1253 1257 খ্ৰীষ্টাব্দ উত্তৰটো হৈছে 1253 খ্ৰীষ্টাব্দত নম্বৰ 4 শিঙৰি ঘৰত উঠা উৎসৱ কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ হয় ৰুদ্ৰসিংহ গদাধৰ সিংহ চুডাংফা চুখাংফা উত্তৰটো হৈছে চুডাংফা 5 নম্বৰ বামুণীগড় হিচাপে কোনজন আহোম ৰজাক জনা যায় চুডাংফা চুতীওফা চুবিনফা চুখাংফা উত্তৰটো হৈছে চুডাংফা 6 নম্বৰ প্ৰশ্ন বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল প্ৰতাপ সিংহ চুহুংমুং চুকাফা ৰুদ্ৰসিংহ উত্তৰটো হৈছে চুহুংমুং 7 নম্বৰ প্ৰশ্ন মূলা গাভৰু কাৰ পত্নী আছিল ফ্ৰাচেংমুং বৰগোহাঁই কনচেং বৰপাত্ৰ গোহাঁই নুমলী বৰগোহাঁই আটন বৰগোহাঁই উত্তৰটো হৈছে ফ্ৰাচেংমুং বৰগোহাঁই 8 নম্বৰ প্ৰশ্ন তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰে 1512 খ্ৰীষ্টাব্দ 1532 খ্ৰীষ্টাব্দ 1568 1615 খ্ৰীষ্টাব্দ উত্তৰটো হৈছে 1532 খ্ৰীষ্টাব্দত 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ কোনজন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হয় চুহুংমুং জয়ধ্বজসিংহ ৰুদ্ৰসিংহ চুক্লেংমুং উত্তৰটো হৈছে চুক্লেংমুং এতিয়া আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ খুৰা ৰজা বুলি কোনজন ৰজাক জনা যায় চুডাংফাং চুক্লেংমুং চুখাম্ফা চুটাফা উত্তৰটো হৈছে চুখাম্ফা এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ ভগা ৰজা কোন আছিল চুটিংফা চুটামলা চুৰমফা চুবিনফা উত্তৰটো হৈছে চুৰমফা এতিয়া আহিছোঁ 12 নম্বৰ প্ৰশ্ন মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল 1592 1638 1662 1668 উত্তৰ হৈছে 1662 চনত নেক্সট কুৱেশ্যন কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1661 1671 1673 1681 উত্তৰটো হৈছে 1671 চনত নেক্সট লৰা ৰজাৰ আহোম নাম কি আছিল গোবৰ চুজিনফা চলিকফা চুদৈফা উত্তৰটো হৈছে গ নম্বৰ চলিকফা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল শুক্লেশ্বৰ নৱগ্ৰহ বশিষ্ঠ উমানন্দ উত্তৰটো হৈছে উমানন্দ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ গৌৰীনাথ সিংহ উত্তৰটো হৈছে ৰুদ্ৰসিংহ 17 নম্বৰ প্ৰশ্ন লতা কটা ৰণ কাৰ দিনত হৈছিল ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল শিৱসিংহ লক্ষ্মী সিংহ ৰাজেশ্বৰ সিংহ গৌৰীনাথ সিংহ উত্তৰটো হৈছে লক্ষ্মী সিংহ এইবাৰ 19 নম্বৰ প্ৰশ্নলৈ আহিছোঁ কোনজন স্বৰ্গদেউৰ দিনত দণ্ডুৱাদ্ৰোহ হৈছিল ৰুদ্ৰসিংহ চন্দ্ৰকান্ত সিংহ গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ উত্তৰটো হৈছে কমলেশ্বৰ সিংহ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1815 1817 1819 1821 উত্তৰটো হৈছে 1817 চন 21 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আহোমসকলৰ শেষ ৰজা কোন আছিল পুৰন্দৰ সিংহ চন্দ্ৰকান্ত সিংহ বৰ্জনাথ সিংহ কমলেশ্বৰ সিংহ উত্তৰ হৈছে পুৰন্দৰ সিংহ 22 নম্বৰ প্ৰশ্নলৈ আহিছোঁ হস্তি বিদ্যাৰ্ণৱ
পুথিখন কাৰ ৰাজত্বকালত ৰচনা কৰা হৈছিল? ৰুদ্ৰসিংহ, প্ৰমত্তসিংহ, শিৱসিংহ, গদাধৰ সিংহ। উত্তৰ হৈছে শিৱসিংহ। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? হাৰিয়ামণ্ডল, বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়। উত্তৰ হৈছে বিশ্বসিংহ। 24 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? বিশ্বসিংহ, নৰনাৰায়ণ, ৰঘুদেৱ, পৰীক্ষিত নাৰায়ণ। উত্তৰ হৈছে নৰনাৰায়ণ। 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ৰত্নধ্বজ পাল, বীৰপাল, নীতিপাল, বীৰধ্বজ পাল। উত্তৰ হৈছে বীৰপাল। যদি আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।